নমস্কাৰ বন্ধুসকল কুশলে আছে সকলো চাগে নিশ্চয় কোভিডৰ সিচুৱেশ্যনত বহুত মানুহৰ প্ৰাণ গৈছে তো সেইটোকে সকলোৱে ঘৰত থাকক সুৰক্ষিত থাকক আৰু স্যানিটাইজাৰ ইউজ কৰক খুব বেছি মাস্ক পিন্ধক বাহিৰলৈ গ'লে আৰু সোশ্যাল ডিস্টেন্সটো পালন কৰক ইজনে সিজনৰ লগত কথা বতৰা শ্বেয়াৰ কৰোঁতে আজি এটা ভিডিঅ' দিম বুলি ভাবিলোঁ ভিডিঅ'টো ৰাভা দিৱসৰ লগত সংগতি ৰাখি পেলাই ভাবিছোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকে মোক মৰম কৰক যদি কিবা সৃষ্টিৰাজিত নতুনত্ব দিব পাৰোঁ চেষ্টা কৰিম সেই হেতুকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব শ্বেয়াৰ লাইক আৰু যদি কথা বতৰা বা মোৰ সৃষ্টিৰাজিত কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্টছ কৰিব ধন্যবাদ বিষ্ণুপ্ৰসাদ ৰাভাৰ 52তম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি তেখেতক সুঁৱৰি আমাৰ ভাগিন আনিছা জামান সুদূৰ শিৱসাগৰৰ তেখেতৰ কণ্ঠত মই মোৰ ইউটিউব চেনেল আপোন জন্মভূমি মোৰ লখিমপুৰলৈ এটি ভিডিঅ' আগবঢ়ালোঁ আপোনালোকে এনজয় কৰিব বুলি ভাবিলোঁ নমস্কাৰ মোৰ ঘৰ শিৱসাগৰ জিলাৰ বকতা মৌখুটিত মোৰ নাম আনিছা জামান মোৰ বয়স 9 বছৰ মই বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা গীত গাবলৈ চেষ্টা কৰিছোঁ